আপোনালোকে কি কৰিব নিজৰ ডেট অফ বাৰ্থটো লিখি ল'ব ঠিক আছে নিজৰ ডেট অফ বাৰ্থটো আপোনালোকে লিখি ল'ব তেনেকুৱা ধৰক কাৰোবাৰ জন্ম 12 তাৰিখ সাপোজ ঠিক আছে মই স্ক্ৰীন শ্বেয়াৰ কৰি দিছো এবাৰ নিজে ক্যালকুলেট কৰি চাব যে আপোনাৰ কিমানত আহে সাপোজ কাৰোবাৰ জন্ম তাৰিখ 12 তাৰিখ আৰু ধৰক জুন 12 জুনত জন্ম ঠিক আছে সো নিজৰ ডেটটো লিখিব নিজৰ মান্থটো লিখিব লাষ্টৰ ফালে 2024 লিখিব গোটেইবোৰ প্লাস কৰি দিব সবে নিজৰ ডে নিজৰ মান্থ আৰু 2024 নিজৰ বাৰ্থ ইয়াৰটো নিলিখিব জন্ম বছৰটো নিলিখিব 2024 লিখিব লাষ্টৰ ফালে আৰু গোটেইবোৰ প্লাস কৰি দিব তেনেকুৱা এইটো প্লাস কৰিলে মই পাম 17 ঠিক আছে আৰু 17ক আকৌ সিঙ্গেল ডিজিট যেতিয়ালৈকে সিঙ্গেল ডিজিট নহয় 1 ৰ পৰা 9 লৈকে যেতিয়া নাহে তেতিয়ালৈকে সিঙ্গেল ডিজিটত লৈ যাম যেনেকুৱা 17ক যদি মই এতিয়া সিঙ্গেল ডিজিটত লৈ যাওঁ 1 + 7 8 হ'ব তো সবৰে তেনেকুৱা সিঙ্গেল ডিজিটত আহিব লাগিব 1 ৰ পৰা 9 লৈকে কাৰ কি আহিছে স্যার মোৰ 7 মোৰ 5 হয় স্যাৰ স্যার স্যাৰ মোৰ মোৰ 2 8 আহিছে 2 মোৰ 5 8 আহিছে স্যাৰ 3 স্যাৰ আহিছে মোৰ 2 মোৰ 2 আহিছে স্যাৰ 9 আহিছে ওকে 9 আহিছে 17 কোনোবা আছে যাৰ কেটা 1 আহিছে 9 আহিছে 7 আহিছে 7 আহিছে কেনেকে কৰিব লাগিব বুজি মোৰ আৰু 9 আহিছে 12 আহিছে স্যার স্যার মই সিঙ্গেল ভালকে ডিজিটত আনিব লিখিলো লাগিব 12 হ'ব 12 নোৱাৰে মানে 3 12 হ'ব নোৱাৰে ডিজিট সেইটো হলে 3 3 হ'ব হৈছে মোৰ 3 এইটা প্লাস করছো তো এতিয়া চাব আই হোপ স্যার মই সিঙ্গেল নুশুন ডিজিট ওলাই লৈছিলে তো কি ইয়াতে গোটেইখিনিতো মই আপোনালোকক নেদেখুৱাও অকণমান জাষ্ট দেখুৱাব বিচাৰিছো মই 7 শুনিলো কাৰোবাৰ 7 আছে বুলি সো 7 হলে কি হ'ব মই এবাৰ দেখুৱাই দিছো ঠিক আছে স্ক্ৰীনত চাব কাৰোবাৰ যদি 6 ওলাইছে একবাৰ 6 বুলি লিখি দিব চেটিঙত তো যদি 7ক কি কোৱা হয় একচুয়ালি K2 বুলি কোৱা হয় ঠিক আছে সো 2024 ত যাৰ K2 আহিব নাম্বাৰ 7 তাৰ মানে আপোনাৰ K2 ৰে ৰুল হ'ব সো নাম্বাৰ 7 তাৰ মানে নেক্সট বছৰটো আপোনাৰ কি হ'ব পাৰে স্ক্ৰীনত চাব এক সেকেন্ড এইটো বছৰ কি হ'ব পাৰে লাইফত অকণমান ইস্যুজ অকণমান আহিব 2024 নিজৰ ইমেজটো অকণমান ভালে ৰাখিব লাগিব নেক্সট বছৰ কেয়াৰফুল হ'ব লাগিব হয়তো নিজৰ আপোনাৰ ফ্ৰেণ্ড নাইবা যাক আপুনি চিনি পায় আপোনাৰ লাইফত অকণমান ট্ৰাবল আনিব পাৰে তো এলাৰ্ট হৈ থাকিব নিজৰ বন্ধুৰ মাজৰ লগত বা যাক বহুত বেছি বিশ্বাস কৰে তেওঁলোকৰ লগতো অকণমান সাৱধানে থাকিব বিজনেস যদি কৰি আছে বিজনেসত অকণমান ইস্যুজ আহিব ঠিক আছে আপুনি যিমান এফৰ্ট দিব নেক্সট বছৰটো সিমান ৰিটাৰ্ণ নাহে তাৰমানে 100% যদি দিছে 100%ত ৰিটাৰ্ণ নাহে যিমানখিনি কষ্ট কৰিব তাতকৈ অকণমান কম ৰিটাৰ্ণহে আহিব তাৰমানে 100% এফৰ্ট দিছে 60-70% হে আহিব ঠিক আছে কিন্তু যদি আপুনি নিজৰ কামবোৰ ভালকৈ কৰি গৈ থাকে ৰাইট পাথত থাকে তেতিয়াও আপুনি কিন্তু সেই চ্যালেঞ্জেছবোৰ ওভাৰকাম কৰিব পাৰে বা যিবোৰ প্ৰবলেম হৈবোৰ আঁতৰি যাব 2024 যাৰ 7 ওলাইছে তেওঁলোকৰ এটাই হেৰি যে তেওঁলোকে এই বছৰটো ধৈৰ্য ধৰিব লাগিব ওকে এয়া হল যাৰ 2024 ত 7 আহিছে নিজৰা বাইদেউ নাম্বাৰ 6 আহিছে ৰাইট সো 7 যাৰ আছে এই বস্তুটো ধ্যান ৰাখিব 6 বহুতৰে আছে 6 মই এইটো কাৰণেতে কৈছো যে 6 যাৰ ওলাইছে তেওঁলোকৰ বছৰটো খুব ভাল আৰু এটা ৰিজনত কৈছো মোৰ নিজৰো 6 আছে মানে নেক্সট বছৰ ঠিক আছে কি ভাল সেইটো বাৰু কোৰ্সতহে কম বাট যদিও কোৰ্সত নাহে তথাপিও এটা ৰেমেডি হিচাপত কৈ থৈ দিছো 6টা চাউল নিজৰ মানি বেগত ৰাখি থব কিন্তু সেই চাউল টুকুৰা হ'ব নালাগে মানে কমপ্লিট গোটা হ'ব লাগিব যাৰ পাৰ্সনেলি 6 আহিব 2024 খুব ভাল বছৰ হয় যেতিয়া যাৰ 6 আহিছে নতুন চেঞ্জেছ আহিব পাৰে বিজনেস বিচাৰি আছে যদি বিজনেস গ্ৰোথ হ'ব জব ভাবি আছে তো জবত হ'ব পাৰে ৰিলেশনশ্বিপত কোনোবা যদি যাব বিচাৰিছে ৰিলেশনশ্বিপৰ কাৰণে ভাল
বিয়াৰ কাৰণে কোনোবা ভাবি আছে তো বিয়াও হোৱাৰ চান্সেছ বেছি আছে আৰু কোনোবাই যদি বেবি প্লেনিং কৰিছে পাৰ্চনেল ইয়াৰ 6তো সেই বস্তুটো ভাল তো সেই বছৰটো এনেও ভাল আৰু ভাল কেনেকৈ কৰিব লাগিব 6টা চাউলৰ টুকুৰা মানে গোটা চাউলৰ দেই ঠিক আছে ভাঙিব নালাগে চাউল মানি বেগত ৰাখিব লাগিব গোটেই বছৰটো স্পেচিয়েলি জানুৱাৰী 1 তাৰিখে ৰাখিব পুৰা ডিচেম্বৰ 31 তাৰিখলৈকে গোটেই বছৰটো ঠিক আছে সো আমি 20 তাৰিখে যেটো আমাৰ কোৰ্স আহি আছে 20 তাৰিখে পাৰ্সোনাল ইয়াৰ সবৰে চেক নিজৰ বছৰটো কাৰ কেনেকুৱা যাব যাৰ প্ৰবলেম আছে বা ইস্যু আছে সেইবোৰ সলভ কেনেকৈ কৰিব লাগিব কি ৰেমেডি কৰিব লাগিব যাতে গোটেই বছৰটো ভালে ভালে যায় কাৰণ কি হয় কেতিয়াবা কিছুমান বছৰত আমি যিমানে চেষ্টা নকৰো কিয় আমাৰ কোনো ধৰণৰ ৰিজাল্ট আমি নাপাওঁ কষ্ট চলিয়ে থাকে তো সেই কষ্টবোৰ বা যাতে লছ নহয় কাৰণ কি হয় কিছুমান বছৰত বিজনেস ষ্টাৰ্ট কৰিব নালাগে যেনেকৈ আছে তেনেকৈ কন্টিনিউ কৰি থাকিব লাগে তো আমি যদি সেই 2 বছৰ বিজনেস কৰিব যাওঁ আমাৰ লছ হৈ যাব তো তেতিয়া পাৰ্সোনালি চেক কৰি পিনে সেই বছৰটো আমি বিজনেস নকৰাকে থাকিব পাৰো যি কৰি আছো কন্টিনিউ হে কৰি থাকিব পাৰো ঠিক আছে তো ডিটেইলছ যোনে যোনে কোৰ্সটো অলৰেডি এনৰোল কৰিছে তেওঁলোকেতো পাবই 20 তাৰিখৰ পৰাই আৰু যোনে যোনে শিকিব বিচাৰিছে কাৰণ যেহেতু আজি আমাৰ লাষ্ট ডে সেইকাৰণে অকনমান দেখুৱাই দিলো কি কৰিব পাৰি তো কোৰ্সটো এনৰোল কৰি ল'ব পাৰে এনৰোলমেন্ট চলিয়ে আছে 20 তাৰিখৰ পৰা ক্লাছ হ'ব ঠিক আছে মানে নেক্সট বুধবাৰৰ পৰা ক্লাছটো আছে 38% 38 পাৰ্টিচিপেন্ট হৈ গ'ল আপোনালোকে